আমি আৰম্ভ কৰোঁ এটা নতুন ভিডিঅ'। চাওকচোন কেনেকুৱা লাগে আমাৰ এই ভিডিঅ'টো। আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, একেবাৰে নাপাহৰিব দেই। হেৰি সোমাই থাকিবি, জলদি উঠা, মোৰ কাৰণে চাহ বনোৱাগৈ। নিজে বনাই লোৱা আৰু মোৰ কাৰণে একাপ চাহ বনাই দিবা। দেউতা মোৰ কাৰণে একাপ বনাবা, মোৰ কাৰণেও বনাবা। মোক চাকৰ পাতিছা হা? এই ৰাতিপুৱা 10টা বাজি গ'ল, এতিয়ালৈকে শুই উঠিবৰ টাইম হোৱা নাই। মই জীৱনত ডাঙৰ ভুল কৰিলোঁ যে এইটোৱে ডাঙৰ ভুল কৰিলোঁ। এইটোৰ লগত বিয়া হৈয়ে মই ডাঙৰ ভুল কৰিলোঁ। মোৰ জীৱন শেষ কৰি পেলাইছে এইটোৱে। এই কামৰ বাহিৰে মই একো কৰিবই জীৱনত নাপালোঁ। কেতিয়াবা চুলিক গা ধোৱা, কাপোৰ ধোৱা, তাক খুওৱা, চাহ পাগা, গা ধোৱা, মাত্ৰে মোৰ কাম নাই আৰু মোৰ জীৱনত জীয়াই থকাৰ কামেই নোহোৱা হৈছে। ঘৰত যাবা, ঘৰতো কাম, সকলোতে কাম আৰু কাম। মোক কাম কৰিবলৈ আনিছিল ইয়ালৈ, কেৱল কাম আৰু কাম। মোক অলপমান শান্তি নিদিয়ে। মোৰ অলপমান সুখ নাই জীৱনত, মোৰ অলপো সুখ নাই। চুপ হৈ যা। তই কিয় সোমাই ললি? জলদি উঠ এতিয়াই। এই লকডাউনত স্কুল বন্ধ, উঠি কি কৰিম মই? ঐ, লকডাউনত স্কুল বন্ধ হ'ল বুলি পঢ়া শুনা বন্ধ হ'ল হা? পঢ়া শুনা বন্ধ হ'ল, এতিয়াই ভালে বোলে উঠা আৰু পঢ়িব লাগিব হা? শুব দিয়া, মোক অলপ শুব দিয়া। দেউতাৰ লগত নাটকগিৰি কৰি থাকিবা। জলদি উঠা, এতিয়াই কৈছো। মই যাব লাগিলে পিঠি ফালি দিম। মই মৰিলো, মোৰ পেটটো ইমান বিষাইছে। মই মৰিলো, পেটটো ইমান বিষাইছে। কি কৰোঁ? মোক অলপমান শুব দিয়া, মোৰ পেটটো বহুত বিষাইছে। মই মৰিলো। কি হ'ল বিট্টু? কিয় কান্দিছা তুমি? কি হ'ল মোৰ পুত্ৰৰ? কি হ'ল? মই মৰি গ'লো ৰে। মই মৰি গ'লো। মোৰ পেটৰ বিষত মই থাকিব পৰা নাই। দেউতাই পঢ়া বুলি মোক কৈ আছে। শুই উঠি পঢ়িবা দিলো কাৰণে এইবিলাক ভেকচন জুৰিছে, বুজিছে? একো হোৱা নাই তাৰ, এইবিলাক ভেকচন। কি কৈছা? বিট্টুৰ পেটৰ বিষ হৈ আছে আৰু তুমি নাটক কৰাহে দেখিলা হা? ভেকচন জোৰাহে দেখিলা? ভালে এতিয়া কল কৰা ডক্টৰলৈ। হেল্ল' ডক্টৰ ছাৰ, শুনকচোন। মই বিট্টু ঘৰৰ পৰা কৈছোঁ। বিট্টুৰ বহুত পেটটো বিষাই আছে, একদম থাকিব পৰা নাই। জল্দি আহক ছাৰ, জল্দি আহক। একদম থাকিব পৰা নাই কি? জল্দি আহক আৰু ছাৰ, আহক। হ'ব দিয়া, আহক আৰু ৰাখিছোঁ। আহিয়ে আছে ডক্টৰ। শুনিছা? বিট্টুৰ একো হোৱা নাই, এইবিলাক চব ভেকচন জুৰি আছে। সি পঢ়িব দিলো কাৰণে সি ভেকচন জুৰি আছে। চোৱা এতিয়া কি আৰাজনীত শুই আছে সি, চোৱা। কি ক'লা? বিট্টুই ভেকচন জুৰিলে কথা ক'ব লগা কথা নাই। নিজে ভেকচন জুৰি মিছা কথা কোৱাৰ কাৰণে এই বিট্টুকো মিছা কথা কোৱা বুলি ভাবি ল'লে, বুজিছা? সেই মাক দেউতাকে ল'ৰা ছোৱালীৰ কাৰণে কি কৰাক লাগিছে নহয়। আমাৰ এই পেটৰ বিষত এতিয়া ডক্টৰটো মাতিব নোৱাৰে, টকা যাব বুলি ভয় ডক্টৰটো মাতিব নোৱাৰি। কাৰ লগত যে বিয়া হ'লো, ঘৰতো যাব নোৱাৰা, মৰি থাকিব মন যায়। মৰিলে ল'ৰা ছোৱালীকেইটাৰ কি হ'ব? মই মৰিলে ল'ৰা ছোৱালীৰ কি হ'ব? এতিয়া মৰিব নোৱাৰো, থাকিব নোৱাৰো, তেনেকুৱা হৈছে। একদম চুপ। এয়া ডক্টৰ আহি পেলাই। আহক ছাৰ, আহক। বেমাৰী দেখোন কি আজাদিত শুই আছে। ইয়াৰ চব ভেকচন। উঠাইছো ৰ'ব, মজা দি আছো। ঐ উঠ, ভালে উঠ। এই ডক্টৰ আহিছে, ভালে উঠা। কি হৈছে কোৱা এতিয়া? মোৰ পেটটো বহুত বিষাই আছিলে, একদম থাকিব পৰা নাই, বহুতেই বিষাই আছিল। একো নাই, ঠিক হৈ যাব। এটা ইনজেকচন দিলেই চব ঠিক হৈ যাব, একদম টেনচন নল'বা। কি? বেজি ল'ব লাগিব? মই বেজি ল'ব লগা একো হোৱা নাই। মোৰ এইবিলাক চব ভেকচন। মই এনেই এইবিলাক কৰিছোঁ, পঢ়িব দিছে দেউতাৰ কাৰণে মই এইবিলাক কৰিছোঁ। মোৰ একো হোৱা নাই। মই আহিছো যেতিয়া ল'বই লাগিব, ভালে সুধা। মোৰ একো হোৱা নাই, মই নলওঁ, মোৰ একো হোৱা নাই। দেউতাৰ আগত ভেকচন কৰিবলৈ লোৱা এতিয়া, ভালে লোৱা। শুনক ডক্টৰ ছাৰ, মোৰ একো হোৱা নাই। দেউতাই মোক শুব দিয়া নাই, বহুত অসুবিধা কৰি আছে, মোক শুব দিয়া নাই। সেইকাৰণে মই মিছাতে পেটৰ বিষ বুলি কৈছোঁ। আপুনি এতিয়া যাওক ছাৰ, মোক মিছা কথা ক'বলৈ আহা, ভালে লোৱা। পইচা এতিয়া কোনে দিব? অহা যোৱা ভাড়া যে লাগিব, এতিয়া কোনে দিব? ভালে লোৱা। আপুনি একো বুজি নাপালে, মোক শেষ কৰি দিলে। আজি লোৱা, দিয়া, এতিয়া দিয়া, মাৰি দিয়া। মায়ে, মই মৰিলো।
হেল্ল' বেবী গৈ আছো মই গৈয়ে আছো মই কাপোৰখিনি ধুবলৈ লৈ গ'ল নহয় মই ভিজাই থৈয়ে আহিছো গৈ আছো ন অকণমান খং নকৰিবা মই গৈয়ে আছো নহয় মই গৈয়ে আছো বেবী সোনা পাছত মাৰিবা আগতে মোৰ ইণ্ডাকশ্যনটো উলিওৱা তোৰ ইণ্ডাকশ্যন উলিয়াই থাকোঁতে মই মোৰ বেবীৰ মাৰ খাব লাগিব তই মাৰ খাই পাইছানে মোৰ বেবীৰ কিমান মাৰে আহিছো আন্টি চকু নহা মানুহ কোৱাৰিত আছে আন্টি হয় মই তোৰ আন্টি হওঁ মোৰ ইণ্ডাকশ্যনটো উলাই থৈ যোৱা ইণ্ডাকশ্যনটো উলাই কথা কোৱাৰ মজা পাই গলো ৰে বাবা